শিৱসাগৰ আৰক্ষীৰ জালত আলফাৰ 6জনীয়া ভুৱা সদস্য। হয়, শিৱসাগৰত একাংশ ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ জালত পৰিছে 6জনীয়া ভুৱা আলফাৰ দল। জিলাখনৰ 15গৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীলৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নামত ধৃত সদস্যকেইজনে ধন দাবী পত্ৰ প্ৰেৰণ কৰি চলাইছিল ক্ৰাস। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত চলাই মানৱজ্যোতি মহন্ত, অৰ্জুন ভৰালী, কৌস্তভ চেতিয়া, মাধুৰ্য চেতিয়া, দীপাংকৰ দাস আৰু অমূল্য চাংমাইক গ্ৰেপ্তাৰ কৰে। ধৃত ভুৱা আলফা দলটোৰ পৰা বহুকেইটা মোবাইল, লেপটপ, প্ৰিণ্টাৰ, স্কুটি আদি জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। লাষ্ট জুলাই 30 তাৰিখ মানৰ পৰা আমি এটা কথা গম পাই আছিলোঁ যে শিৱসাগৰত কেইজনমান প্ৰমিনেণ্ট ব্যৱসায়ীক আলফাৰ তৰফৰ পৰা এক্সটৰ্শ্যন লেটাৰ ছাৰ্ভ কৰা হৈছে। তাৰ ভিত্তিত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু সেই কেছ ৰেজিষ্টাৰ কৰি পেলাই যোৱাকালি আমাৰ এটা টীমে 6জনক কাৰায়ত্ব কৰিছে। 6জনক আমি এপ্ৰিহেণ্ড কৰিছোঁ আৰু সিহঁতৰ পজিশ্যনৰ পৰা এক্সটৰ্শ্যন লেটাৰ্ছ, এটা প্ৰিণ্টাৰ, এটা লেপটপ, মোবাইল ফোন আৰু যিটো স্কুটাৰ ইউজ কৰি পেলাই, স্কুটি ইউজ কৰি পেলাই এক্সটৰ্শ্যন লেটাৰকেইটা ছাৰ্ভ কৰা হৈছিলে, সেই স্কুটাৰটো জব্দ কৰা হৈছে। নাই, মই এই ব্যৱসায়ীসকলৰ নাম নকওঁ, যিহেতু তেখেতসকলে আমাক কনফিডেঞ্চিয়েল এই কথাটো জনাইছে আৰু ইন দি লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্ট এই কনফিডেঞ্চিয়েলিটি থকাটো দৰকাৰ, চ' ডেট ইন ফিউচাৰো মানুহে আমাক খবৰবিলাক দিয়ে। হয়, এজন হ'লগৈ মানৱজ্যোতি মহন্ত, অমূল্য চাংমাই এলিয়াছ গুড্ডু, মাধুৰ্য চেতিয়া এলিয়াছ দাও, কৌস্তভ চেতিয়া, অৰ্জুন ভৰালী, দীপংকৰ দাস। আমি এতিয়ালৈকে যিখিনি আমি তথ্য পাইছোঁ তাত মানৱজ্যোতি মহন্ত ৱাজ দি ব্ৰেইন বিহাইণ্ড ইট আৰু তেখেতক সহায় কৰিছে দীপাংকৰ দাসে এই এক্সটৰ্শ্যন লেটাৰ। অলৰেডি আমাৰ টীম গুৱাহাটী গৈ পেলাই ন'টিছ ছাৰ্ভ কৰিছে। ন'টিছৰ ডেট মতে তেখেত হাজিৰ হোৱা নাই। তেখেতে আমাক জনাইছে যে তেখেতৰ শাৰীৰিক অৱস্থাৰ কাৰণে মেডিকেল চাৰ্টিফিকেট দিছে। 15 দিনৰ টাইম এক্সটেনশ্যন বিচাৰিছিলে, কিন্তু আমি তেখেতক আৰু ফাৰ্ডাৰ 3 দিন টাইম দিছোঁ, কনচিডাৰিং দি যিহেতু অন মেডিকেল গ্ৰাউণ্ডছ বিচাৰিছে। উই আৰ ইনভেষ্টিগেটিং উইথ অল চিৰিয়াছনেছ। অলপমান টাইম লাগিব, ইনভেষ্টিগেশ্যনৰ প্ৰক্ৰিয়া আছে, সেই ইনভেষ্টিগেশ্যনৰ প্ৰক্ৰিয়া মতে ইনভেষ্টিগেশ্যন হৈ আছে। ধৃত কেইজনক আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা। ব্যুৰো ৰিপৰ্ট, টাইম নিউজ।